নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে। তো আজি এটা ভাল খবৰ মানে কি, এতিয়া এটা আপডেট আহিছে। আপডেট মানে কি, আসাম পুলিচৰ যি কামাণ্ডো কনষ্টেবলৰ সেইটো এটা আপডেট আহিছে নতুনকৈ। এতিয়া মই নটিছখন আপোনালোকক দি দিম, চাই ল'ব। মানে আপডেটটো মানে এই হ'ল কি যে এবাৰ যি আসাম কামাণ্ডোৰ যি কনষ্টেবলৰ ৰিজাল্টৰ আপডেট দিছে, ৰিজাল্টটো দিয়া নাই, মানে তাৰ বিষয়ে কিছুমান কথা নটিছত লিখি দিছে যে ৰিজাল্টো দিব, আৰু বেছি দিন নাই, 2-3 দিনৰ ভিতৰতে ৰিজাল্টো দি দিব। তাতে দি দিছে যে যিসকল ল'ৰা ছোৱালীৰ মানে ছেম মাৰ্ক থাকে, ছাপ'জ দুজন ল'ৰাই দুজনৰ মাৰ্ক ছেম আছে, যদি দুজনৰ মাৰ্ক ছেম হয়, সিহঁতৰ দুজনৰ এজনে চাকৰি দিলে কোনটোক দিব, তাৰ বিষয়ে মানে এই নটিছখনত দি দিছে। নটিছখনত লিখা আছে যে যদি দুজন ল'ৰাৰ মাৰ্ক ছেম হয়, তাৰ মাজত সেইজন ল'ৰাকে চাকৰিটো দিব যি মানে এই বাৰ্থ চাৰ্টিফিকেট মানে জন্মৰ তাৰিখ, যাৰ মানে জন্মৰ ডেট আগত, মানে যিজন ল'ৰাই জন্ম আগতে কৰিছে, মানে যোনটো বয়সত ডাঙৰ হয় তাকে মানে চাকৰিটো দিব দুজন ল'ৰাৰ মাজত। চাপ'জ দুজন ল'ৰা, এজন ৰাম আৰু এজন হৰি ৰাম আৰু হৰি দুজনৰ যদি ছেম মানে এজ হয়, মানে নহয় ছেম মাৰ্ক থাকে, তেতিয়াহ'লে ৰামৰ যদি বয়স মানে 10 বছৰ আৰু হৰিৰ যদি 11 বছৰ, তেতিয়াহ'লে হৰিয়ে চাকৰিটো পাব। ঠিক তেনেকুৱা মানে এজ যদি যাৰ এজ বেছি হয় সি চাকৰিটো পাব। তাৰ মাজত আৰু আছে যোনটো হাইট বেছি থাকে, ছাপ'জ দুজনৰ মাৰ্ক ছেম হয়, যাৰ হাইট বেছি থাকে সিহে মানে চাকৰিটো পাব। মানে কথাটো ক'বলৈ গ'লে দুজনৰ মাজত, যিহেতু দুজনৰ মাজতে এজন চিলেক্ট কৰিব, সেই দুজনৰ মাজতো যদি ছেম মানে নাম্বাৰ ছেম হয়, তাতে মানে হাইট আৰু যাৰ এজ মানে বেছি তাকে মানে ইয়াত মানে চিলেক্ট কৰিব ফাইনেল মেৰিট লিষ্টত। তো এয়াই মানে এটা ভাল আপডেট আহিছে নতুন। তো এতিয়া ৰিজাল্টটো দিয়া নাই, মানে এইটো আপডেটটো জনাই থৈ দিলে মানে যাৰ মানে এজ আৰু মানে হাইট বেছি হয় সিহে মানে ফাইনেল মেৰিট লিষ্টত নাম আহিব, দুজনৰ ভিতৰত এজন। তো এইখিনি এইটো আপডেট দিবৰ কাৰণে ভিডিঅ'টো বনাই দিলোঁ, সৰু এটা ভিডিঅ'। তো ভিডিঅ'টো পাৰে যদি লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিব, যিসকলে মানে দিছে এইবাৰ কামাণ্ডত। তো সেইখিনি আছিলে ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। তো বাই বাই, জয় হিন্দ, জয় শ্ৰীৰাম।